নমস্কাৰ, মোৰ নাম ফ্লৰিনা গগৈ আৰু মোৰ ঘৰ যোৰহাট কেন্দুগুৰি। অসম বাৰ্তাৰ দৰ্শকসকলক অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সুন্দৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম জিলিকাই তোলা ফ্লৰিনা গগৈ ঘৰ ক'ত, কোন স্কুলত পঢ়ে, সকলোবোৰ তথ্য আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো এটা লাইক কৰিব আৰু যদিহে এই চেনেলত আজি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্লৰিনা গগৈ জন্মৰ তাৰিখ 24 ছেপ্টেম্বৰ 2014 চন। তাইৰ বয়স বৰ্তমান সময়ত 6 বছৰ। তাইৰ জন্মস্থান যোৰহাট কেন্দুগুৰি। তাইৰ ডান্স স্কুল মুন ৱাক ডান্স একাডেমী যোৰহাট। তাই পঢ়ি থকা স্কুলখনৰ নাম কাৰ্মেল স্কুল যোৰহাট। আৰু ফ্লৰিনা গগৈ পিতাৰ নাম দিব্যজ্যোতি গগৈ আৰু মাতৃৰ নাম জ্যোতিমণি গগৈ।